নমস্কাৰ সকলোকে মোৰ চেনেল অল এবাউট ৰুণালৈ স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই আপোনালোকক ওলকচু বনাই দেখুৱাম। এনেদৰে যদি বনাই খায় তেতিয়াহ'লে অকণো নখজুৱাই আৰু খালে খাই থাকিবলৈ মন যাব। তেনেহ'লে বলকচোন ৰেচিপিলৈ আগবাঢ়োঁ। তাৰ বাবে লাগিব ওলকচু। এইটো আমাৰ বাৰীৰ ওলকচু। খান্দি পেলাই 2-3 দিন ৰ'দত শুকোৱা হৈছে ইয়াৰ গাৰ যদি ৰসটো থাকি যায় তেনেহ'লে খজুৱাই। এতিয়া এটা প্ৰেছাৰ কুকাৰত মই কচুটো সৰু সৰুকৈ কাটি লৈছোঁ, টুকুৰা-টুকুৰকৈ। আপোনালোকে ইয়াতকৈ ডাঙৰ কৰিও কাটিব পাৰে পিচবোৰ। এতিয়া মই ইয়াত অলপ নিমখ দিছোঁ। তাৰ পাছত দিম মই কলাখাৰ। এই কাপটোত আধা কাপ কলাখাৰ লৈছোঁ আৰু আধা কাপ পানী দিছোঁ। কলাখাৰতে মই কচুখিনি সিজাম, তেতিয়া ইয়াৰ খজুতি ভাৱটো নাইকিয়া হ'ব। আপোনালোকে কলাখাৰটো পিছতো দিব পাৰে, কিন্তু মই কচুখিনি সিজাওঁতে সৰহকৈ দি দিম আৰু ব্যৱহাৰ নকৰোঁ। ইয়াৰ বাবে মেইন ইনগ্ৰিডিয়েণ্টছ লাগিব আমাক মছলা যিমানেই বেছি সৰহ হয় সিমানেই ভাল। জলকীয়া, আদা, নহৰু, পিঁয়াজ আৰু মই বেছিকৈ ব্যৱহাৰ কৰিম জালুক। এই জালুকখিনি দেখিছেনে? মই গোটেইখিনি জালুক ব্যৱহাৰ কৰিম। এই গোটেইখিনি মই ধুনীয়াকৈ মিক্সিত এটা পেষ্ট বনাই ল'ম। এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া তেল মাৰিবৰ বাবে 2টা পিঁয়াজ কুটি লৈছোঁ। এয়া কচুখিনি সিজাই মই পানীটো পেলাই দিছোঁ। এয়া চাওক, কচুটো ধুনীয়াকৈ সিজি গ'ল। আপোনালোকে ইচ্ছা কৰিলে ইয়াত আলু ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত গুড়া মছলা লৈছোঁ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ অকণমান আৰু হালধি। আৰু মই কচুৰ লগত বনাম আজি মাংস। আধা কেজি মই ব্ৰইলাৰ মাংস লৈছোঁ। এতিয়া এটা কেৰাহীত মই আজি জুইত বনাম। দেখিছেনে? চৌকা লোহাৰৰ কেৰাহী লৈছোঁ আৰু তাতে অকণমান তেল গৰম হ'বলৈ দিছোঁ। অকণমান পিঁয়াজ আৰু এটা তেজপাত দি মই অলপ নিমখ দি মাংসখিনি ভাজি ল'ম প্ৰথমতে। এনেদৰে বনালে ব্ৰইলাৰ মাংসটো ভাগি নাযায়। অকণমান তেল দি পেলাই আগতীয়াকৈ ভাজি ল'ব লাগে। মই প্ৰথমতে ব্ৰইলাৰ মাংসখিনি অলপ গৰম পানীত নিমখ আৰু নেমু দি পেলাই থৈ দিছিলোঁ। এয়া চাওক, ভাজি আছোঁ। মাংসটো হৈছে ভাজা, টান হৈছে। এনেদৰে ভাজি ভাজি হৈ যোৱাত এতিয়া এখন কাঁহীত মই এইখিনি নমাই ল'ম। ব্ৰইলাৰ মাংস আলু দি বনালেও এনেদৰে আগতীয়াকৈ ভাজি ল'ব, তেতিয়া মাংসখিনি ভাগি নাযায়। হালধিটো নিদিব, নিমখ দি ভাজিব। এতিয়া সেই একেখিনি তেলতে তেজপাত আৰু পিঁয়াজ দিলোঁ। দি পেলাই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিলোঁ। মোৰ কেৰাহীটো দেখিছেনে? এটা ডাঙৰ কেৰাহী আছিলে আমাৰ, তাতে মায়ে চৌকা পাতি লৈছে। চৌকাটো কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। এয়া আমাৰ পিঁয়াজখিনি হৈ গ'ল ৰঙচুৱা। এতিয়া ইয়াত গুড়া কৰি থোৱা মছলাখিনি দিলোঁ আৰু ধুনীয়াকৈ ভাজি থাকিলোঁ। মাংস জুইত বনাই খুব ধুনীয়া লাগে। তাতে যদি কেৰাহীখন লোহাৰৰ হয় তেতিয়াতো কথাই নাই, নহয় জানো? এতিয়া এয়া দিলোঁ মই গুড়া মছলাখিনি। এতিয়া তেলৰ পৰা মছলা এৰি নিদিয়ালৈকে মই ভাজি থাকিম।
মোৰ মছলাখিনি প্ৰায় ভাজা হৈ গৈছে, তেল বিৰিঙি আহিছে। এতিয়া মই ভাজি থোৱা মাংসখিনি ইয়াত দি দিম আৰু ধুনীয়াকৈ মাংসখিনিত মছলা সোমাই যোৱালৈকে ভাজি থাকিম। অকণমান পানী ছটিয়াই কম জুইত অলপ সময় ভাজি থাকিম। আপোনালোকে যদি খোৱা নাই বা কচু বেয়া পায়, এনেদৰে বনাই খাই চাবচোন, খুব ধুনীয়া লাগে। এবাৰ খোৱাৰ পিছৰবাৰ আকৌ আলু দি খাবলৈ মনেই নাযাব, কচু দিয়ে খাবলৈ মন যাব। আমি খাওঁ এনেদৰে, আৰু ভাদ মাহততো কচু খাবই লাগে, নহয় জানো? এয়া পানী দি লৰাই আছোঁ। মই ভিডিঅ'টো ৰাতি কৰিছিলোঁ, সেইবাবে ফটোবোৰ ইমান স্পষ্ট অহা নাই, ক'লা আহিছে। ফটোত আপোনালোকে যিটো ৰং দেখিছে তাতকৈ বহুত ধুনীয়া ৰং এটা হয়, আৰু সোৱাদৰ কথাটো ক'বই নালাগে। মোৰ মাংসখিনি ভাজা হৈ গ'ল, এতিয়া মই কচুখিনি দি দিলোঁ। কচুখিনি যিহেতু সিজিয়ে আছে, গতিকে বেছি সময় নালাগে, প্ৰায় হ'লেই আৰু। এতিয়া ইয়াত অকণমান পানী দিম। মন কৰিব, যেতিয়া আপোনালোকে কচু বনাব তেতিয়া সদায় গৰম পানী ব্যৱহাৰ কৰিব, ঠাণ্ডা পানী কেতিয়াও ব্যৱহাৰ নকৰিব। আপোনালোকে ইচ্ছা অনুসৰি পানী দিব। মই গৰম মছলা দিছোঁ। আমি এইখন আঞ্জা বনাওঁতে বৰ বেছি পানী ব্যৱহাৰ নকৰোঁ, একদম শুকানে বনাওঁ, অকণমান পানী থওঁ। জ্বলাটো সৰহকৈ দিব লাগে। এয়া চাওক হৈ গ'ল। ৰাতিৰ কাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই। বেছি ডাঠ নহয়, পাতলো নহয়, আৰু খুব জ্বলা হয়। খাই ধুনীয়া লাগে, ভাতকেইটা তাৰ সোৱাদতে খাব পাৰি। গতিকে আপোনালোকে যদি খোৱা নাই, এনেদৰে খাব। থেংক ইউ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে।